ৱেলথ গেমছ 2022 গ্ৰুপ ই মেচত ভাৰতে পাকিস্তানক 8 উইকেট পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ প্ৰথমটো জয় পঞ্জীয়ন কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে 18 অভাৰত 1 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। স্মৃতি মন্ধানাৰ ধুমুহাময় অৰ্ধশতকৰ সহায়ত ভাৰতে 11.4 অভাৰত এই স্ক'ৰ অৰ্জন কৰে। গ্ৰুপ ইত ভাৰতে ইয়াৰ প্ৰথম জয়। একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত হৈ আউট হৈছে পাকিস্তান। গ্ৰুপটোত ভাৰতে 1.520 মিনিট ৰান ৰেটেৰে বাংলাদেশৰ অষ্ট্ৰেলিয়াৰ ওপৰত আছে। পাৱাৰ প্লেত এই উজ্জ্বল প্ৰদৰ্শনৰ বাবেই ভাৰতীয় বলাৰসকলে 18 অভাৰত 99 ৰানতে পাকিস্তানক আউট কৰে। বৰষুণৰ বাবে মেচখনৰ 45 মিনিট পলমকৈ আৰম্ভ হোৱাৰ বাবে অভাৰ 18 অভাৰলৈ হ্ৰাস কৰা হয়। পাকিস্তানৰ হৈ মনীষা আলীয়ে 32 ৰান সৰ্বাধিক স্ক'ৰ হিচাপে পৰিগণিত হয়। বাহিৰেও আলিয়া ৰিয়াজে 18 ৰান, অধিনায়ক মুস্তাফা মাৰুফে 17 অৰিহণা যোগাইছিল। ভাৰতীয় বলাৰসকলৰ ভিতৰত স্নেহ ৰাণাই 4টা অভাৰত 15 ৰান, ৰাধা যাদৱে 3 অভাৰত 18 ৰানৰ 2টা উইকেট দখল কৰে। ৰেণুকা সিঙে নিজৰ সপোনৰ বেলিং স্পেল মেডেন অভাৰৰ পৰা আৰম্ভ কৰিছিল, যিটো টি20 ফৰ্মেটত এক বিৰলতা। 4 অভাৰত মেডেনৰ পৰা 20 ৰানত এটা উইকেট দখল কৰে। মণিবা মাৰুফৰ উইকেটৰ দখল কৰে ৰাণাই। শিখৰ পিছত খেদি দল ইণ্ডিয়াই দ্ৰুত আৰম্ভণি কৰে আৰু প্ৰথম উইকেটৰ বাবে উদ্বোধনী যুটি স্মৃতি মন্ধানাৰ অভাৰময় 61 ৰান সংযোগ কৰে। 6 অভাৰৰ 5 নং বলত টুবা হাছানে শেফালী ভাৰ্মাক আউট কৰি ব্যক্তিগতভাৱে 16 ৰান কৰি ভাৰতৰ প্ৰথমটো আঘাত দিয়ে। ইয়াৰ পিছত সম্ভিনী মেঘনা 14 মন্ধানাক সমৰ্থন কৰিবলৈ আহিছিল। 34টা বলত মন্ধানাই টি20 ক্ৰিকেটৰ 15 সংখ্যক অৰ্ধশতক সম্পন্ন কৰে। 94 স্ক'ৰত মেঘনাৰ দ্বিতীয়টো আঘাত কৰে ভাৰতে। শেষত মন্ধানাই 11.4 অভাৰত 4 মাৰি দলটোক জয়। 8টা 4 আৰু 3টা 6 সহায়ত 42টা বলত 63 ৰানৰ পৰাজিত ইনিংছ খেলিছিল মন্ধানাই। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।